ভিডিঅ'টো বন্ধু বান্ধৱীসকল হয় আপোনালোকে থাম্বনেইলখনত ঠিকে দেখিছে এইবাৰ অসমৰ কাৰণে SSC GD চাকৰি লোৱা সঁচাকৈয়ে বহুত ইজি হ'ব কিয় আমি সবিশেষ এই ভিডিঅ'টোত দাঙি ধৰিম আৰু আপোনালোকে চেনেলটো যাতে আগুৱাই নিয়ে কাৰণ মই বহুত কষ্ট কৰিম ইয়াৰ পিছত আপোনালোকে দেখিব বহুত মই জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ বহুতবিলাক আপোনালোকক দি থাকিম চাওক আমি এই টুইটটো চাওক SSC নিউজৰ পৰা আহিছে ঠিক আছে এইটো SSCৰ অফিচিয়েল টুইটাৰ একাউণ্ট হয় SSC CORGIN আপোনালোকে এইটো চাব পাৰে অফিচিয়েল টুইটাৰ একাউণ্ট এইটো মোৰ একাউণ্ট তপশ তালুকদাৰ দেখিছে আপোনালোকে চাওক নটিচ দিছে SSC GD এক্সাম 2022 এটেণ্ডেঞ্চ 35,71,413 মানে 35 লাখ কেণ্ডিডেটে কি দিছে এক্সাম দিছে প্ৰায় 22 লাখ কেণ্ডিডেট এবসেন্স আছে ঠিক আছে প্ৰায় 22 লাখ কেণ্ডিডেট এবসেন্ট আছে তো ভাবক আপোনালোকৰ এই 22 লাখ কমি গ'ল মানে অলৰেডি কমি গ'লে আপোনালোকৰ ঠিক আছে এতিয়া আহক আৰু সেকেন্ড পইণ্টলৈ আহোঁ এইটো চাওক মোৰ কোৱেশ্চন মই এইটো টুইটো কৰিছোঁ যে ইটছ এ গুড অপৰচুনিটি ফৰ দ্য কেণ্ডিডেটছ অফ আসামটো মই লিখা নহ'ল বাৰু চাওক প্ৰথম অপশ্যনটোত মই কি দিছোঁ ইয়াত অসমৰ মাত্ৰ 1 লাখ কেণ্ডিডেট কিয় কৈছোঁ মই এইটো কথা চাওক ইয়াত কেণ্ডিডেট আমাৰ কিমান আছে 35.7 লাখ কেণ্ডিডেটে এক্সাম দিছে তাৰমানে এপ্ৰক্সিমেটলি কিমান 36 লাখ এপ্ৰক্সিমেটলি 36 লাখ অ'কে তেনেহ'লে চাওক এটা বস্তু আপোনালোকে চাব ইয়াত আপোনালোকে যদি চাই 37 লাখ আমাৰ ইণ্ডিয়াত ষ্টেট কেইখন আছে 28 প্লাছ 8 ইউনিয়ন টেৰিটৰী ডেট মিনছ 36 টোটেল ষ্টেট আৰু ইউনিয়ন টেৰিটৰী মিলাই পেলাই ঠিক আছে 37খন ৰাজ্যত 37 লাখ কেণ্ডিডেট আছে তাৰমানে এভাৰেজ কিমান 1 লাখ ঠিক আছে এভাৰেজ 1 লাখকৈ এভাৰেজ কেণ্ডিডেট আছে ডেট মিনছ এইটো নহয় যে আপোনালোকৰ প্ৰত্যেকখন ৰাজ্যতে কি 1 লাখেই কেণ্ডিডেট থাকিব এইটো নহয় কোনোবাখন ৰাজ্যত কেণ্ডিডেট বহুত থাকিব যেনে UP MP মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ হাৰিয়ানা এইবিলাকত আপোনালোকৰ কেণ্ডিডেট বহুত বেছি UPত হয়তো 3 লাখ ক্ৰছ কৰিব পাৰে MPত 4 লাখ ক্ৰছ কৰিব পাৰে ঠিক আছে কিন্তু আমাৰ আসামত 1 লাখ যদিও মই কৈছোঁ 1 লাখতকৈ অকমান বেছি হ'ব পাৰে 1.5 লাখ হ'ব পাৰে ঠিক আছে কিয় মই আপোনালোকক কৈছোঁ চাওক নৰ্থ ইষ্টৰ ষ্টেট আপোনাৰ টোটেল 7 সিষ্টাৰ হয়নে 7 সিষ্টাৰ প্লাছ 1 ব্ৰাদাৰ অ'কে ছিকিম ডেট মিনছ ছিকিম চাওক এতিয়া টোটেল 8খন ষ্টেট ঠিক আছে 8খন ষ্টেট আছে ইয়াতে আপোনালোকৰ যেনে ধৰক আপোনালোকৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ ঠিক আছে অৰুণাচল প্ৰদেশ এই ৰাজ্যকেইখনত আপোনাৰ 1 লাখতকৈ কমো যাব পাৰে 50,000 হ'ব পাৰে 30,000 হ'ব পাৰে কিন্তু অসমত আপোনালোকৰ 1 লাখতকৈ বেছি হ'ব 1.5 1.6 মান হ'ব পাৰে লাখ ঠিক আছে কাৰণ কিয় অসমখন আটাইতকৈ কি জনবহুল ষ্টেট নৰ্থ ইষ্টৰ আটাইতকৈ কি জনবহুল ষ্টেট কি আসাম চ 1.5 লাখ হ'ব পাৰে এটা চাওক যদি মই ধৰি লওঁ 1 লাখ বুলি যদি মই ধৰি লওঁ কেণ্ডিডেট আমাৰ অসমৰ কাৰণে ভেকান্সি কিমান আছিলে ঠিক আছে মই নেক্সট পেজত গুচি যাওঁ অকণমান প্ৰব্লেম হৈছে ইয়াত চাওক আমাৰ অসমৰ কাৰণে ভেকান্সি কিমান আছিলে 1 লাখ আছিলে 3000 এপ্ৰক্স 3000 আছিলে এপ্ৰক্স 3000 আছে আৰু আপোনাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট মিলাই পেলাই মোটামুটি 3200 ঠিক আছে চ' জেনেৰেল ডিষ্ট্ৰিক্টত 2394 আমাৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ আছিলে টোটেল 3000 চ' 3000 যদি হয় আপোনালোকৰ এটা পোষ্টত আপোনালোকক কিমানকৈ মাতিব 8জনকৈ মাতিব ডেট মিনছ 24,000 আমাৰ অসমৰ কাৰণে ফিজিকেলত মাতিব এতিয়া চাওক আপোনালোকে 1 লাখৰ পৰা আপোনালোকক 24,000 মাতিলে ঠিক আছে ডেট মিনছ কি 4জন ল'ৰাৰ এজনক আপোনালোকক ফিজিকেল দিব মাতিছে 4জন কেণ্ডিডেটৰ ভিতৰত এজনক ফিজিকেল দিব মাতিছে ডেট মিনছ আপোনালোকৰ কম্পিটিশ্যন কিমানৰ মাজত 4জনৰ মাজতহে 8জনৰ মাজত কিন্তু নহয় ভাবি লওক ইনডাইৰেক্টলি কথাটো ভাবি লওক 24,000 মাতিব 1 লাখ কেণ্ডিডেটৰ পৰা অসমৰ তো কি 76,000 টো ওলাই গ'ল 76,000 টো ওলাই গ'ল ফিজিকেল দিব নাপায় 24,000 হে পাব ডেট মিনছ কি আপোনালোকৰ
76,000 অলৰেডি আপোনালোকে ঘাটাই দিলে যদি আপোনাক ফিজিকেলত মাতিছে ঠিক আছে যদি আপোনাক ফিজিকেলত মাতিছে তাৰ মানে আপুনি কি 7জন ল'ৰাক আপুনি উলাইয়ে দিলে ঠিক আছে তো কি 4জনৰ মাজতে আপোনাৰ ক্যান্ডিডেট হ'ব 1 লাখ ক্যান্ডিডেট মাতিব 24,000 আপোনালোকক 1 লাখৰ ভিতৰত 24,000 মাতিব ঠিক আছে দ্যাট মিন্স কি যদি এইটো আমি ৰেশিও উলাং কি 4:1 ঠিক আছে যদি ৰেশিও উলাং 4:1 মানে কি 4জনৰ ভিতৰত এজনকহে মাতিব ফিজিকেলত তো আপোনালোকে চাওক কিমানখিনি কম্পিটিশন ইজি হৈ গৈছে এতিয়া আমাৰ কম্পিটিশন বহুত ইজি দ্যাট মিন্স কি ফিজিকেল যদি আপোনালোকে দিবা পায় ফিজিকেল যদি দিব পায় তো তেলে আপোনালোকৰ চান্সটো বহুত বেছি হাই হ'ব বহুত বেছি চান্স আছে আপোনালোকৰ যদি ফিজিকেল দিব পায় কিয় ইয়াতো এটা পইণ্ট আছে কিয় আপোনালোকৰ ফিজিকেল দিব পালে চান্স আছে ঠিক আছে চান্স কিয় আছে ইয়াত আপোনালোকৰ 24,000 ক্যান্ডিডেট মাতিব ইয়াৰ ভিতৰত আপোনালোকে এনেকুৱা পাব যে 12,000 ক্যান্ডিডেটে আপোনাৰ দৌৰিবয়ে নাজানে বুলি নকওঁ মানে ফেল কৰিব মানে হিয়তে ৰিটেনটো বহুত ধুনীয়া দিয়ে কিন্তু ফিজিকেল পাস নকৰে ৰানিং হিয়তে ফেল কৰে ঠিক আছে তো 12,000 ক্যান্ডিডেটটো এনেই হৈ গ'ল তো আপোনাৰ থাকিলে কিমান 12,000 এই 12,000 আপোনাৰ ভাল দৌৰে কিন্তু ইয়াৰে আপোনাৰ 2-3,000 টো ওলাই যাব ৰানিংত থাকিব কিমান আপোনালোকৰ 8-9,000 টা ক্যান্ডিডেট থাকিব ঠিক আছে 8-9,000 ক্যান্ডিডেট থাকিব মই যদি 8,000 ক্যান্ডিডেট ধৰো ফিজিকেল কমপ্লিটলি পাস কৰা ঠিক আছে 24,000 যদি 8,000 মই পাস কৰা বুলি ধৰো তাৰ মানে কি 3জন টো ওলাই গ'ল 24,000 ৰ 8,000 যদি মই ধৰো তাৰ মানে কি 3:1 হল 3টাৰ এটা পাস কৰিছে ওকে তাৰ মানে আপুনি দুটাক ওলাই দিলে চাওক এতিয়া আপুনি দুটাক ওলাই দিলে কিমানখিনি আপোনাৰ মানে কি প্লাস পইণ্ট হৈ আছে এতিয়া 8,000 ক্যান্ডিডেটৰ ভিতৰত এটো ফিজিকেল পাস কৰা ক্যান্ডিডেট 8,000 ফিজিকেল পাস কৰা ক্যান্ডিডেট পোষ্ট কিমান আছে আপোনাৰ 3,000 দ্যাট মিন্স কি আপোনাৰ দুটাৰ মাজতে কি দুটাৰ মাজত এটা পছল বুজি পাইছে না মই কি কৈছো দুটাৰ মাজত বা 2.5 ক্যান্ডিডেটৰ পৰা এটা ফাইনাল মেৰিট লিষ্টত যাব এই 2.5 ৰ পৰা আপোনাৰ কি হ'ব এই 2.5 জি থাকে ইয়াতে আপোনাক মেডিকেল দিব মাতিব এই 2.5 ৰ পৰা আপোনাৰ ফাইনাল মেৰিট লিষ্ট ওলাব এই ফাইনাল মেৰিট লিষ্টত কি আপোনাৰ নাম আহিব যদি আপুনি মেডিকেল পাস কৰে এই মেডিকেল ইয়াৰে 2.5 ৰ কি 0.5 টো আপুনি ভাবি লওক যে মেডিকেলত ওলাব তাৰ মানে দুটা ক্যান্ডিডেট থাকিব এই দুটাৰ পৰা আপোনাৰ এটা সিলেকশন হ'ব গতিকে ভাবক এইবাৰ আপোনাৰ চাকৰি লোৱাটো কিমান বেছি ইজি যদি ফিজিকেল আপুনি দিব পায় ভাবি থক যে আপোনাৰ চাকৰিটো 60% হৈ আছে যদি আপুনি ফিজিকেল যদি 32 মান যায় তেতিয়ালে মাত্ৰ 4 মাৰ্ক মান বঢ়াই দিয়ক আপোনাৰ লগত 36 যদি আপুনি পাইছে 36 নম্বৰ কোনে 36 কোৱেশ্চন দ্যাট মিন্স 72 যদি হৈছে জেনাৰেল ক্যাটেগৰীৰ ঠিক আছে মানে ইউআৰ ক্যাটেগৰীৰ তেতিয়ালে আপোনাৰ 100% নকো 97-98% চান্স আছে ঠিক আছে তো মই বিচাৰো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক মোক সাহস দিয়ক মই ভিডিও বনাই যাম আৰু আপোনালোকক এইবোৰ একচুয়ালি ইনস্ট্ৰাকটিভ ভিডিও হয় ঠিক আছে ইনস্ট্ৰাকটিভ ভিডিও মই আপোনালোকক এডুকেশনাল ভিডিও লৈ আহি আছো অতি সোনকালে সো ধন্যবাদ চেনেলটো আগুৱাই নিব থ্যাংক ইউ